সকলোকে নমস্কাৰ। আপোনালোকক মোৰ এই এলিট ষ্টাডি টাইপ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি শিক্ষাৰ অধিকাৰ আইন 2009 ভাৰতৰ সকলো শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা নিশ্চিত কৰা এই আইনখনৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ মূল বৈশিষ্ট্যসমূহ, প্ৰভাৱ আৰু ই কিয় ইমান গুৰুত্বপূৰ্ণ সেই বিষয়ে জানিবলৈ আপোনালোকক মই ভিডিঅ'টো শেষলৈকে চাবলৈ অনুৰোধ জনাইছোঁ। এতিয়া আমি ৰাইট টু এডুকেশ্যন শিক্ষাৰ অধিকাৰ আইন কি হয় সেই বিষয়ে জানো আহক। এই আইনখন 2009 চনত প্ৰৱৰ্তন কৰা হয় আৰু 2010 চনৰ 1 এপ্ৰিলত কাৰ্যকৰী কৰা হয়। এই আইনখনে 6 পৰা 14 বছৰ বয়সৰ শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ নিশ্চয়তা প্ৰদান কৰে। ভাৰতৰ সংবিধানৰ ইংলিছত আৰ্টিকল 21 এই অনুচ্ছেদৰ অধীনত মৌলিক অধিকাৰ হিচাপে শিক্ষাক স্বীকৃতি প্ৰদান কৰিছে। ইয়াত মুক্ত আৰু বাধ্যতামূলক এই শব্দ দুটাই কি বুজাইছে এই বিষয়ে জানো আহক। বিনামূলীয়া শিক্ষাত বিদ্যালয়ে কোনো ধৰণৰ টিউচন মাচুল ল'ব নোৱাৰিব। ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়া কিতাপ, ইউনিফৰ্ম আৰু তেওঁলোকে মধ্যাহ্ন ভোজন লাভ কৰিব, অৰ্থাৎ মিড ডে মিল। বাধ্যতামূলক শিক্ষা চৰকাৰে নিশ্চিত কৰিব যে প্ৰতিটো শিশুৱে বিদ্যালয়ত নামভৰ্তি কৰিছে আৰু তেওঁলোকে নিৰ্দিষ্ট বয়স পৰ্যন্ত তেওঁলোকে শিক্ষা লাভ কৰিছে। এতিয়া আহোঁ এই ৰাইট টু এডুকেশ্যন এক্ট আইনখনৰ মূল বৈশিষ্ট্যসমূহলৈ। এই আইনখনৰ মূল বৈশিষ্ট্যসমূহ হৈছে যিসকল আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী, ইকনমিকেলি উইকাৰ ছেকশ্যনৰ পৰা আহে, এই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ব্যক্তিগত বিদ্যালয়ত 25% আসন সংৰক্ষণ থাকিব। দ্বিতীয়তে, বিদ্যালয়সমূহে কোনো ধৰণৰ নামভৰ্তিৰ মাচুল ল'ব নোৱাৰিব। ইয়াৰ পাছত আন এটা হৈছে যে বিদ্যালয়সমূহে নামভৰ্তিৰ বাবে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিব। আৰু চতুৰ্থটো হৈছে যে বিদ্যালয়ৰ আন্তঃগাঁথনি পৰ্যাপ্ত পৰিমাণে উন্নত হ'ব লাগিব। যেনে ধৰক উপযুক্ত শ্ৰেণীকোঠা থাকিব লাগিব, বিদ্যালয়খনত প্ৰশিক্ষিত শিক্ষক-শিক্ষয়িত্ৰী থাকিব লাগিব আৰু ল'ৰা-ছোৱালীৰ বাবে পৃথক পৃথক শৌচাগাৰ থাকিব লাগিব। লগতে খোৱা পানীৰ ব্যৱস্থা আৰু ছাত্ৰ-ছাত্ৰীৰ ফিজিকেল ফিটনেছ, তেওঁলোকে খেলা-ধূলা কৰিবলৈ এখন খেলপথাৰ। ইয়াৰ উপৰিও 8ম শ্ৰেণীলৈকে CCE, যিটোক আমি কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যন বুলি কওঁ, ইয়াৰ অধীনত কোনো ছাত্ৰ-ছাত্ৰীকে ফেইল বা বিফল, আৰু আমি ক'ব পাৰোঁ যে কোনো ছাত্ৰ-ছাত্ৰীকে বহিষ্কাৰ কৰিব নোৱাৰিব। এই আইনখনৰ কিছুমান ইতিবাচক প্ৰভাৱ আছে, ঠিক তেনেদৰে কিছুমান প্ৰত্যাহ্বান নথকা নহয়। এই আইনখনৰ ইতিবাচক প্ৰভাৱসমূহ হৈছে যে ইয়াৰ ফলত বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি হাৰ বৃদ্ধি পালে। গাঁও অঞ্চল আৰু চহৰ অঞ্চলত সাক্ষৰতাৰ হাৰ বৃদ্ধি হ'ল আৰু শিক্ষাৰ গুৰুত্ব সম্পৰ্কে সকলো অধিক সজাগ হ'ল। ঠিক তেনেদৰে ইয়াৰ প্ৰত্যাহ্বানসমূহ হৈছে যে যদিও এই আইনখন কাৰ্যকৰী কৰা হয়, কিন্তু কিছুমান অঞ্চলত এই আইনখনৰ ফলপ্ৰসূ প্ৰভাৱ দেখা পোৱা নগ'ল। প্ৰশিক্ষিত শিক্ষক আৰু উপযুক্ত আন্তঃগাঁথনিৰ অভাৱ বৰ্তমানেও আছে আৰু দূৰৱৰ্তী অঞ্চলত এই আইনখনৰ দুৰ্বল ৰূপায়ণ হোৱা পৰিলক্ষিত হয়। গতিকে
এই আইনখন ভাৰতৰ সকলোৰে বাবে শিক্ষা নিশ্চিত কৰাৰ দিশত এক ডাঙৰ পদক্ষেপ বুলি ক'ব পাৰি। অৱশ্যে ইয়াৰ প্ৰত্যাহ্বান কিছুমান নথকা নহয়। এই ক্ষেত্ৰত সকলো সজাগ সচেতন হৈ সকলোকে আগবঢ়াই নিয়াটোৱে আমাৰ এটা গভীৰ দায়িত্ব বুলি ভাবোঁ। এই আইনখনৰ ওপৰত আপোনালোকে বিতংভাৱে আৰু জানিব পাৰিব। গতিকে মই আপোনালোকক যিমানকণ পাৰোঁ এটা থুলমূল আভাস দিবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো উপযোগী বুলি বিবেচনা কৰিলে তেন্তে এটা লাইক কৰি দিব, সমনীয়াৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ কণ্টেণ্ট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।